Hi friends, এয়া চাওক ব্ৰহ্মপুত্ৰ নদী। আমি অলপমান পূজা বুলি আপোনাৰ অলপ ফুৰিব আহিছোঁ আপোনাৰ গাঁৱৰ পিনে। এয়া চাওক নৈসৰ্গিক পৰিৱেশ এনে অলপমান দেখাই দিলোঁ আৰু। এয়া আপোনালোকে দেখা পাইছে আপোনাৰ এয়া নৈসৰ্গিক পৰিৱেশৰ আপোনাৰ এটা অতি ধুনীয়া ৰূপ। এইটো হ'ল আপোনাৰ পাগলাদিয়া নদী। এয়া পাগলাদিয়া নদী আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ এনে আপোনাৰ নতুনত্ব এটা মানে কি আৰু প্ৰকৃতিৰ অলপ ৰূপ ৰং আপোনালোকক দেখাবলৈ বিচাৰিছোঁ মোৰ এই ভিডিঅ'টোৰ যোগেদি। আপোনাক চাই কেনে পাইছে জনাব আপোনালোকে। বহুত দিনৰ মূৰত এনেকুৱা পৰিৱেশৰ মাজত মানে কি নিজকে বিলীন কৰি দি বহুত ভাল লাগিছে আপোনাৰ। এইখিনি আপোনাৰ অলপ চাই লওক আপোনালোকে। এয়া আপোনাৰ এক মনোৰম দৃশ্য। আপোনাৰ ক'বলৈ গ'লে এনেকুৱা পৰিৱেশ আপোনাৰ চহৰ অঞ্চলত খুবেই কম দেখিবলৈ পোৱা যায় আপোনাৰ। হেল্ল' ফ্ৰেণ্ডছ, সকলোৰে ভাল। আজি বিজয়া দশমীৰ দিনা আপোনাৰ আমি গাঁৱতে আছোঁ বৰ্তমান। আপোনাৰ অলপমান ফুৰিবলৈ আহিছোঁ। আপোনালোকক যিখিনি পাৰোঁ আপোনাৰ দেখাবলৈ চেষ্টা কৰিম। সেইখিনিয়ে বাছ আপোনাৰ কি আৰু আপোনাৰ সেইখিনিয়ে অলপ আগত যাম। আগত আপোনাৰ এটা মানে কি আৰু অলপমান আপোনালোকক ঠাই দেখাম আৰু যিখিনি পাৰোঁ আৰু বহুত চিম্পুল ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ আপোনাক। এইখিনি বলক আগতকৈ যাই থাকোঁ, তাতে দেখাম। গৰুৱে আপোনাৰ গৰু চৰি আছে আপোনাৰ। এইবোৰ যেন আমাৰ মানে কি আজিকালি খুব দেখিবলৈ পোৱা টানে আপোনাৰ চহৰ অঞ্চলত। গতিকে অলপ এই ব্লগটিৰ দ্বাৰা স্মৃতি ৰোমন্থন কৰিবলৈ চেষ্টা কৰিছোঁ আপোনাৰ। এইখিনিয়ে বাছ হ'ব বুলি আশা কৰিলোঁ। ভিডিঅ'টো কেতিয়া আপলোড দিওঁ এইটো মই গম নাপাওঁ। যেতিয়াই দিয়া নাযাওক কিয় আপোনালোকে যেন ভিডিঅ'টো চাই দেখিবলৈ পোৱা গৈছে। ফ্ৰেণ্ডছ চাওক অলপমান গাঁৱৰ পৰিৱেশ এয়া দেখাবলৈ কেপচাৰ কৰিবলৈ মই চেষ্টা কৰিছোঁ। অলপমান চাই লওক। চহৰততো এনেকুৱা পৰিৱেশ দেখা পোৱা নাযায়, গতিকে অলপমান মোবাইলৰ কেমেৰাত ভিডিঅ' কৰি ল'লোঁ। মনোমোহা দৃশ্য আমাৰ বাবে।